Everyone, I'm from Darrang from Latakhat YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ এণ্ড আপোনালোকৰ খুবেই বেনিফিটেড হ'ব। বেনিফিট হ'ব। আপোনালোকে খুব ভালদৰে চাব বুলি আশা কৰিছোঁ। তো এই ছাগলীটোক আপোনালোকে দেখি আছে খোজকাঢ়িব পৰা নাই। পিছফালৰ এটা ভৰি এইটো ভালদৰে খোজকাঢ়িব পৰা নাই। ইয়াৰ কি হৈছে, কি কৰিব লাগিব এই সম্পৰ্কে তথ্য আপোনালোকক গোটেই তথ্যখিনি আপোনালোকক দি দিম। আপোনালোকক দেখুৱাম ইয়াৰ কি হৈছে। ইয়াৰ পিছপিনে এটা ভৰিৰ নখ খুবেই দীঘল হৈছে, সেইকাৰণে এইটো খোজকাঢ়িব পৰা নাই। আপোনালোকৰ ফাৰ্মত যদি এনেকুৱা হৈ আছে তেনেহ'লে আপুনি ভালদৰে চাই চিতি ল'ব লাগিব। এইটো দুৰ্বলৰ কাৰণে হৈছে, খোজকাঢ়িব নোৱাৰে, নে ইয়াৰ কোনো নখ বাঢ়িছে সেইকাৰণে, নে অইন কিবা বেমাৰ আছে। আৰু ইয়াৰ এই নখ বঢ়াৰ ফলত ই খোজকাঢ়িব নোৱাৰে, আৰু ইয়াৰ ফলত কি বেমাৰ হ'ব পাৰে আপোনালোকক সবিশেষ জনাই দিম। আপোনালোকক ফাৰ্ষ্ট দেখুৱাম ছাগলীটোৰ কেনেকুৱা নখ বাঢ়িছে। দেখিছে আপোনালোকে ইয়াৰ নখটো বাঢ়ি গৈছে আৰু ফাটি গৈছে দুয়োটাই, কিন্তু এইটো অলপ বেছি হৈছে আপোনালোকে চাই আছে। আমি এতিয়া কি কৰিব পাৰিম সবিশেষ আপোনালোকক এই তথ্যটো দি দিম। কেনেকৈ কাটিব লাগে আপোনালোকক এই বিষয়ে জনাই দিম, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ ফলত এই নখটো বঢ়াৰ ফলত ইয়াত বহুতো ধৰণৰ ভাইৰাছ লাগি থাকিব পাৰে, সেইকাৰণে ইয়াৰ পৰা FMD বেমাৰো হ'ব পাৰে আৰু বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে আমি ফাৰ্মত যদি এনেকুৱা হয় তেনেহ'লে আমাৰ হেৰি কৰিব লাগিব, ইয়াৰ নখটো কাটি দিব লাগিব। কেনেকৈ কাটি দিব লাগিব আপোনালোকে দেখুৱাই দিম। আৰু কৰাৰ ফলত ইয়াক আৰু কি মেডিচিন দিব লাগিব আপোনালোকে ফাৰ্মাচীত গৈ পটাছিয়াম পাৰমাংগানেট বুলি কোৱা হয়, এই মেডিচিনটো আপোনালোকে লৈ আহি 6 গ্ৰামমান পানীত মিহলাই আপোনালোকে এই ভৰিটো তাত আপোনালোকে হেৰি কৰিব, মানে ভিজাব। তাৰ ফলত ই ভালদৰে খোজকাঢ়িব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। পটাছিয়াম পাৰমাংগানেট বুলি কোৱা হয় এইটো মেডিচিনটো। এইটো 6 গ্ৰাম পানীত মিহলাই এই যি ভৰিটো হৈ মানে নখটো বাঢ়ি গৈছে, কাটি দিছে, সেই ভৰিটো আপোনালোকে ভিজাব। তাৰপিছত ঠিক হৈ যাব এইটো। আপোনালোকে গম পালে, আপোনালোকে ভালদৰে চাই চিতি ল'ব লাগিব। ইয়াৰ দুৰ্বলৰ কাৰণে খোজকাঢ়িব নোৱাৰে, নে ইয়াৰ কোনো অইন কিবা বেমাৰ আছে, নে ইয়াৰ নখৰ বাবে। আপোনালোকে নখৰ যদি হয় তেনেহ'লে এনেকুৱা হ'ব। মই দেখুৱাই দিলোঁ, দেখিছে আপোনালোকে এই বহিবও নোৱাৰিছে, এনেকুৱা হৈছে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আপোনালোকৰ পৰা ভিডিঅ' লৈছোঁ, বাই বাই।